নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাব বিচাৰিছোঁ তুম কেনেকৈ বনায়। সেই তুমৰ দ্বাৰাই আলু সংৰক্ষণ কৰি সুন্দৰভাৱে কেনেকৈ ৰাখিব পাৰি আপোনালোকক দেখাব বিচাৰিছোঁ। সেই তুমটো আমি সাধাৰণতে বহুত মানুহে নাজানে বনাবলৈ। সেইটো কেনেকৈ বনোৱা হয় আপোনালোকে সুন্দৰভাৱে ভিডিঅ'টো লাষ্টলৈকে চাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু দুই এজনে শিকিবও পাৰিব ন। গতিকে আপোনালোকে সুন্দৰভাৱে ভিডিঅ'টো চাই যাব। এয়া গাঁথনি হৈ আহিছে লাহে লাহে। আচলতে জাতি বাঁহৰ হ'ব লাগে, বাঁহডাল অলপ অপইতা হ'ব লাগে, মানে আমাৰ গাঁৱলীয়া ভাষাত ঢেৰা বাঁহ বুলি কয়। বন্ধুসকল, এটা কথা, আজিকালিতো এয়াৰ কণ্ডিশ্যনত আলু ৰখায়, কিন্তু আগৰ মানুহবিলাকে বৰ আচৰিত ধৰণে ৰখাইছিল। এই তুমতেই সুন্দৰভাৱে খেৰ পাৰি কেনেকৈ মহানিম, ভাং গছ, বিহলঙনি এইবোৰ কিবাকিবি দি পেলাই কেনেকৈ আলুটো সংগ্ৰহ কৰিছিল পোকে নধৰাকৈ। গোটেই বছৰ থ'লেও একো প্ৰব্লেম নাছিল। তাকে আপোনালোকক দেখাব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। এয়া প্ৰায় হৈছেই। এয়া ফিনিচিং হৈ আহি আছে। কি ধুনীয়াকৈ ওপৰলৈকে গাঁঠি এয়া ফিনিচিং কৰি আহি আছে। আপোনালোকে চাব ইয়াৰ পিছৰ পৰ্যায়টো কি হ'ব, আপোনালোকে এবাৰ ভালকৈ চাব। চাওক, ইয়াত সেয়া খেৰ পাৰি লৈছে, এয়া বিহলঙনি, এয়া মানে ঢেকীয়া নিচিনা হয় যে, ইয়াৰ লগত ভাঙো মিক্স আছে, ভাং গছ আৰু মহানিমৰ পাতো দিব। ইয়াত এতিয়া সেয়া বিহলঙি, সেয়া ৰ'দত অকণমান লেৰেলাই লৈছে। সেয়া আলু, সেয়া তুমটোত ঢালি দিয়া হৈছে। সেয়া কিনাৰটোত অলপ হাৱা বতাহ পাব পৰাকৈ খেৰটো তেনেকৈ দিয়া হয়। এই আলুটো থৈ দিছে এই ৰকমেই। এইটো আচলতে কাণপুৰীয়া হয়, সৰু সৰু আলুটো যে, বাদামৰ লগত ভাজি কিন্তু বঢ়িয়া লাগে দেই খাই। এই এনেকেই বান্ধি গোটেই বছৰটো থৈ দিব। ইয়াৰ পৰা মাজে মাজে উলিয়াই খাব। 1 বছৰ 1.5 বছৰলৈকে একো প্ৰব্লেমেই নহয়, আৰু সচলো থ'ব পাৰি এনেদৰেই। আচলতে আগৰ মানুহে এনেদৰেই সচলে ৰাখিছিল, এই ৰকমেই থৈ দিব।